নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ গণিতৰ 100% কমন কুৱেশ্যন অংকন চেপ্টাৰৰ ওপৰত দি আছোঁ। কেইটামান কুৱেশ্যন ইয়াৰ পৰা কাটিব। পেজ নম্বৰ 259ত যোৱা। এইটো অংকন চেপ্টাৰ, ইয়াৰ পৰা 100% কমনবিলাক বাছি ওলাইছোঁ। আহিব ইয়াৰ পৰা মাত্ৰ দুটা, এই দুটাৰ ভিতৰত এটা আহিব 100%। এটি 2 নম্বৰত দিয়া আছে 4 সেণ্টিমিটাৰ, 5 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰপিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। এইটো 100% কমন। আর 3 নম্বৰত দিয়া আছে 5 সেণ্টিমিটাৰ, 6 সেণ্টিমিটাৰ, 7 সেণ্টিমিটাৰ যুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰপিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। এইটো 100% কমন। এই দুটাৰ পৰা এটা 100% গ্যাৰাণ্টি দিছোঁ। ইয়াৰ পৰা কুৱেশ্যন আহিব। আৰু 99% কমন হিচাপত চোৱা 262 পেজত আছে। উদাহৰণ 2 এটা নিৰ্দিষ্ট ত্ৰিভুজ ABCৰ সদৃশকৈ আন এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান। এইটো 99% কমন হয়। এইটো 2022 চনৰ কাৰণে। কিন্তু এই 2 নম্বৰ আৰু 3 নম্বৰটো এইটো 100% গ্যাৰাণ্টি ইয়াৰ পৰা আহিব। আৰু 99% কমন ইয়াত দিয়া আছে। এই 2 নম্বৰটো দিয়া আছে 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ঐকেন্দ্ৰিক বৃত্তটোৰ এটা বহিবিন্দুৰ পৰা 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তলৈ এডাল স্পৰ্শক আঁকা প্ৰকৃত গণনাৰ দ্বাৰা যোগ পৰীক্ষা কৰে। এইটো 2022 চনৰ কাৰণে 99% কমন হয়। আৰু দিয়া আছে 3 নম্বৰত 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা ইয়াৰ কেন্দ্ৰৰ পৰা 7 সেণ্টিমিটাৰ দূৰত্বত বৰ্ধিত এডাল ব্যাসত P আৰু Q দুটা বিন্দু লোৱা। P আৰু Q বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শকবোৰ আঁকা। এইটো 99% কমন হয়। আৰু ইয়াত আছে 5 নম্বৰ কুৱেশ্যনটো চোৱা 8 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা। এক কেন্দ্ৰ হিচাপে লৈ 4 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা আৰু B কেন্দ্ৰ হিচাপে হৈ 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্ত আঁকা। প্ৰতিটো বৃত্তলৈ আন্তঃবৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকবোৰ আঁকা। এইটো 2022 চনৰ কাৰণে 99% কমন হয়। এইকেইটাৰ পৰাই আহিব কুৱেশ্যনবিলাক। তোমালোকে চাবা, কুৱেশ্যনবিলাক চাই ল'বা। অংকন চেপ্টাৰৰ পৰা দিছোঁ আৰু সাৰাংশত দিয়া আছে। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন কাটিব। ইয়াৰ পৰা তোমালোকে পঢ়িবা সাৰাংশৰ পৰা। আৰু অংকন চেপ্টাৰৰ পৰা এই 2 নম্বৰ আৰু 3 নম্বৰটো মিছ নকৰিবা। ইয়াৰ পৰা 100% কমন আহিব, গেৰাণ্টি দি গৈছোঁ।